তো গুড মর্নিং গাইজ, আজি হৈছে আমাৰ সৰস্বতী পূজা। যেহেতু এইবাৰ পূজা 2 দিন, সেইকাৰণে আমাৰ মানে নেক্সট দিনাখন পতা হ'ল। তো এতিয়া আমি তলত গৈ আছোঁ ৰেডি হৈ মেলি। এতিয়া তলত পূজা হৈ আছে। এতিয়া হৈছে আৰু এইফালে আহিছে কংকনা। তো এইফালে অলৰেডি পুষ্পাঞ্জলি দিয়া হৈ গৈছে। তো কংকনা আৰু মোৰ আহোঁতে অলপ লেট হ'ল। তো আমি দুয়োজনীয়ে এনেকৈ পুষ্পাঞ্জলি দিবলৈ ৰৈ আছোঁ। তো আমি এনেকৈ পুষ্পাঞ্জলিটো দি ল'লোঁ। আৰু এইফালে সকলোৱে মিলি কিবা কিবি কাম কৰি আছে। আৰু মেমহঁতে এজনী দুজনীকৈ আহি আছে বাৰু। আৰু আমাৰ জুনিয়ৰসকল, আৰু এইফালে জুনিয়ৰসকল, মোৰ ফ্ৰেণ্ডছবোৰ এনেকৈ, আৰু এইফালে মই। তো সিহঁতে হাই কৰি দিছে এয়া। তো এতিয়ালৈকে বৰ্তমান আৰু এইফালে সকলোকে এবাৰ দেখাই দিছোঁ। এতিয়া সকলোৱে আহি পালে প্ৰায়। তাৰপিছত আমি দুফাকিমান নাম গান গালোঁ, কাৰণ যিহেতু আমি দুদিনমান প্ৰেক্টিছ কৰিলোঁ। সেইবাবে ভাবিলোঁ আমি এইবাৰ যিহেতু আমাৰ ইয়াত লাষ্ট সৰস্বতী পূজা, সেইকাৰণে ভাবিলোঁ আমি কেইজনী মানে লগ লাগি দুফাকিমান নাম গান গাই দিওঁ। তো তাকে আমি চেষ্টা কৰিলোঁ। ভাল হৈছে নে বেয়া হৈছে নাজানো বাৰু, যিহেতু আমি নিজে নিজে শিকিছোঁ। তো এয়া চাব পাৰে আপোনালোকে। আৰু তাৰপিছত সকলোৱে ৰিকুৱেষ্ট কৰিলে যে মই এবাৰ নাচি দিব লাগে। মই মানে যিহেতু আগতে নাম নাচিছিলোঁ, কিন্তু বহুত দিন হ'ল বাৰু মই নাচা নাই। তথাপি এনেই অলপ নাচি দিলোঁ, একো প্ৰেক্টিচ নাই। জাষ্ট এনেই দুটামান ষ্টেপ কৰি দেখাইছোঁ। বহুত দিনৰ মূৰত, দিন মানে প্ৰায় বছৰে হৈছে বাৰু। প্ৰসাদ খাই আছোঁ মই। মোক কেনেকুৱা লাগিছে গাইজ এবাৰ কমেণ্টত জনাই দিব হা। আৰু এইফালে আমাৰ ইয়াত লাষ্ট ইয়াৰ আমি একদম মানে মেকআপ কৰিছোঁ। মেকআপ কৰা নাই বাৰু, এনেই অলপ লগাইছে। আমি আৰু নেচাৰেল বিউটি ন, বুজিয়ে পাইছে। নেক্সট ইয়াৰটো আমি নাপাওঁ মানে, সেইকাৰণে এইবাৰতে আমি পূৰা এনজয় কৰি নাচি আমাৰ অলপ পিছত গান লগাম আৰু নাচিম। তো আমাৰ ইমান ভাল নাই বাৰু, আমি নিজে এনেকৈ বেছি নাচিম। আৰু এয়া হৈছে আমাৰ মৰমৰ আইৰিন। যিহেতু তাই আমাৰ ওচৰৰ বিল্ডিংটোতে থাকে, তাই প্ৰত্যেক অকেশ্যনতে আমাৰ লগত এনেকৈ পালন কৰিব আহে। আৰু তাই বহুত কিউট হয়, বহুত ভাল লাগে ছোৱালীজনী। তাই বহুত মৰম লগা হয়। তো তাই মোক মৰমতে আজি ব্ৰেচলাইট আৰু ক্লিপ
গিফ্ট কৰিছে তো তাই বহুত কিউট হয়। আমাৰ খানা দিয়াত লাগি গৈছে আৰু আমি খাবলৈ আহিলোঁ আৰু মই হৈছে ইভিনিং শ্বিফ্ট তো মই ইভিনিঙত দিম। এতিয়া মৰ্ণিং শ্বিফ্টবিলাক দি আছে যিহেতু গেছ আহি আছে গৈ আছে এনেকৈ। এতিয়া আমি খিচাৰি খাম নেকি? এতিয়া আমি খিচাৰি খাই আছোঁ। আৰু এইফালে আমি সকলোৱে খাব বহিবলৈ যিহেতু পূজা হয় সেইকাৰণে স্পেচিয়েল আমাৰ খিচিৰি বনাই দিছে। তাৰ লগত আছে টক বিলাহী আৰু পাপৰ আছে, ভাজি আছে, চব্জি আছে। আৰু লিলিমা মোৰ একো অবজেকশ্যন নাই খাই আছোঁ। এইফালে আমাৰ ৰং মিলি গৈছে খাউৰি খাউৰি তোৰ খাউৰি প্লাছ তাৰপিছত আমি সকলোৱে অলপ ডান্স কৰিলোঁ। তো এয়া আছিলে মোৰ সৰস্বতী পূজাৰ ব্লগটো। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ এৰিলোঁ, নেক্সট ব্লগত আকৌ লগ পাম। আজিলৈ বাই বাই।